আমি পালোঁ এইফালে চাওক দেওপানী মন্দিৰৰ গেট পাৰ হৈ আছোঁ এইফালে আমি অলপ ৰখিলোঁ মানে মোৰ টোপনি লাগিছে মামাৰ সেইকাৰণে মুখ চুখ ধুই আছে পানী দি কি খবৰ আশা কৰিছোঁ সকলো ভাল আৰু ময়ো ভাল আৰু এতিয়া যাবলৈ গৈছোঁ ওলাই গ'ল কি খবৰ আশা কৰিছোঁ সকলো ভাল আৰু ময়ো ভাল আৰু এতিয়া যাবলৈ গৈছোঁ ওলাই গ'লোঁ আমাৰ মামাৰ ঘৰ মানে এতিয়া যাম মানে বোকাজানতে আৰু বহুত দিন পিছত লগ পাইছোঁ ব'লক গৈ থাকোঁ তেনেহ'লে আৰু এইফালে আছে মামা এইফালে ওলাই আছে ব'লক দেখাইছোঁ মামাৰে অটো হয় আৰু এতিয়া ভাত চাত খাই ওলাই গ'লোঁ এইফালে মামা আৰু মামাৰ লগত আহিছে আৰু এতিয়া ব'লক তেনেহ'লে গৈ থাকোঁ আগলৈ দেখাই থাকিম আৰু গাইছ আমি আহি পালোঁ এইফালে বানস্পতি কয় আৰু এইফালে আছে মামা চাব পাৰিছে আৰু এতিয়া এইফালে ধুনীয়া ধুনীয়া ভিউ একদম মানে সেউজীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ মামা মই আৰু মামাৰ লগৰটো আৰু গাইছ আমি এতিয়া আহি পালোঁ এইফালে দেওপানী পামে আৰু এইফালে চাওক এটা ধুনীয়া ধাবা আৰু এইফালে চাওক পামে আৰু গাইছ আমি পালোঁ এইফালে চাওক দেওপানী মন্দিৰৰ গেট পাৰ হৈ আছোঁ এইফালে পূৰা আৰু এইফালে বৰষুণো দিলে এইফালে আমাৰ ফালে কিন্তু দিয়া নাই আৰু আগলৈ চাই থাকক দেখাই থাকিম একদম স্কিপ নকৰাকৈ চাই থাকিব একদম লাষ্টত দেখাম আৰু আজিৰ ব্লগটো অলপ দীঘলে হ'ব আমি দেওপানীৰ পিছত আহি পালোঁ এইফালে জপৰাজন বজাৰ আৰু এই বজাৰটো শনিবাৰহে বহে মানে বজাৰটো হয় আৰু চাব পাৰিছে এইফালেও মানুহ চানুহ অলপ চলপ আছে আৰু আমি এনেকুৱা বজাৰৰ মাজেৰে আমি গৈ আছোঁ একদম আমি অলপ ৰখিলোঁ মানে মোৰ টোপনি লাগিছে মামাৰ সেইকাৰণে মুখ চুখ ধুই আছে পানী দি আৰু এইফালে চাওক ভিউটো কিমান ধুনীয়া আছে এইফালে চাওক না একদম মানে গৈ থাকোঁ চলো হৈ গয়া চলো ওলাইছে ব'লক আৰু এইফালে চাওক না গাইছ এইফালে পূৰা ভিউটো বহুত ধুনীয়া এতিয়া বৰষুণ অলপ পৰি আছে আৰু আহিব মেইন কথাটো হ'ল গাইছ সাৰ ল'বলৈ আমাৰ বৰপথাৰত মামাহঁত আহিছে আৰু চাওক বৰপথাৰ পৰা ল'লে সাৰকেইটা এইফালে সৰিয়হজন দাম বেছি মানে সেইকাৰণে গৈছিলে বজাৰ পালোঁ চাওক আগত নাছিলে আগত যেতিয়া আহিছোঁ এইফালে মানে নতুনকৈ বজাৰটো বহে এতিয়া এইফালে চাওক না মানুহ পূৰা আছে আৰু এতিয়া মানুহ আছে বাৰু অলপ চলপ এইফালে সৰিয়হজান স্কুলটো হয় মানে বোকাজান নহয় মামাৰ ঘৰটো মানে সৰিয়হজানে হয় আৰু এইফালে এতিয়া ডিফু তিনিআলি ফালে যাম চাব পাৰিছে এইফালে স্কুলটো ভালকৈ ছোৱালী নেদেখা ছোৱালী আছে আৰু ব'লক এতিয়া দেখাই থাকোঁ এতিয়া আমি এইফালে যাম গাইছ এইফালে চিধা গ'লে ডিফুও পায় আৰু এইফালে চিধা গৈ কিনে আমি লেফ্ট ছাইডত সোমাই যাম তাৰপিছত পাই যাম অলপ গ'লে মামাহঁতৰ ঘৰ তাৰপিছত আগলৈ দেখাই থাকিম আৰু চাই থাকিব এইফালে হ'ল ইয়াতে আমাৰ মামা আহিছিলে ৰাইজৰ মামা হিমন্ত মামা আৰু এইফালে ইয়াতে আহিছিলে বেছি দিন হোৱা নাই এইটো সৰিয়হজন ফিল্ড হয় চব ইয়াতে হয় খেল চেল আৰু গাইছে আহি পালোঁ এইফালে চাব পাৰে পূৰা বৰষুণ এতিয়া অলপ দি আছে আৰু এইফালে ধুনীয়া একদম পূৰা গ্ৰীণ চাওক এইফালে কিবা আৰু গাইছ মানে মামাহঁতৰ ঘৰত আহি মামাৰ লগত অলপ সহায় কৰি আছোঁ মানে এটা ঘৰ বনাই আছোঁ ঘৰৰ কাৰণে আৰু এইফালে মানে কি ক'ম হাঁহ এটাৰ বেমাৰ এইফালে আছে চুপি এইফালে চাব পাৰে এইফালে মামাও কৰিছে আৰু মামাৰ লগত মই অলপ চলপ কৰি দি আছোঁ ধৰা ধৰি এইফালে চাওক ইয়াৰ মানে কি হ'ল বেমাৰে হৈ গ'ল ইয়াৰ এই হাঁহটো পূৰা খোজকাঢ়িবই নোৱাৰা হৈ গ'ল আৰু এইফালে চাওক শহাপহু একদম ধুনীয়া একদম ব্লেক এণ্ড হোৱাইট আৰু এটা হোৱাইট আছে একদম এইটো চাওক নাই একদম ভয় খাই থাকে আৰু এইফালে চাব পাৰিছোঁ চুপি আৰু এইফালে হাঁহৰ কাৰণে ঘৰটো হৈ আছে এইফালে একদম তলত হ'ব তাৰপিছত গাইছ আমি যাম এতিয়া তাৰপিছত আমি যাম তাৰপিছত বোকাজানলৈ যাম অলপ আমাৰ এই হাঁহৰ কাৰণে অলপ দৰৱ আনিব কাৰণে এইফালে চাওক একদম পাব একদম গাইছ এইফালে চাওক পাই যাব আৰু গাইছ ঘৰটো হৈ লওক তাৰপিছত একদম ডাইৰেক্ট দেখাই আছোঁ একদম হোৱাৰ পিছতে একদম নেট চেট লগোৱাৰ পিছত একদম এইফালে থকা নেটটো লগাব এইফালে ব্লু কালাৰৰ আৰু এইফালে চাওক চুপি চাওক এইফালে চাওক ইয়াত দাঁত চাওক পূৰা ধুনীয়া চপা চুপি আমাৰ চুপি আগত বহুত সৰু আছিলে এতিয়া ডাঙৰ হৈ গ'ল পূৰা চুপি ফাইনেলি এইফালে হৈ গ'ল চাবই পাৰিছে অলপ চলপ হ'ল আৰু মানে মামা ভাড়া মাৰিব গুচি গ'ল
আগলৈ কিনে এইফালে হৈ গ'ল চাবই পাইছে মানে। তাৰপিছত অলপ পিছত যাম আৰু বোকাজান মামা আহিলে ভাৰ মাৰি কিনে তো গাইছ এতিয়া আৰু যোৱা নাই বোকাজান মানে আৰু গৈ গৈছিলোঁ মানে মই সেইকাৰণে আৰু এতিয়া গৈ আছোঁ তাৰমানে মামাৰ দোকানত আৰু এতিয়া অট'তে আছোঁ আৰু এতিয়া গৈ থাকোঁ অলপ দোকানতে দেখাই আছোঁ ডাইৰেক্ট গৈ কিনে একদম মানে মামাৰ দোকানটো হ'ল হৰিজন বজাৰতে আৰু এফালে এতিয়া আৰু পামে হৈ গ'ল আৰু এতিয়া পাম হ'লোৱে আৰু মানে ৰাতিপুৱা পূৰা মানুহ হয় বজাৰটো ডাঙৰকৈ বহে আৰু এতিয়াতো 7টামান বাজিলে 8টা সেইকাৰণে একদম বনে হৈ গ'ল পূৰা সেইফালে ইমান ভালকৈ হোৱা নাই আৰু সেইফালে আমি আহোঁতে মানে আইতা আৰু দাদুৱে দোকান বন্ধ কৰিলেই আধা আধি এইফালে চাওক না পূৰা মানে বন্ধ সোমাই দিলেই আৰু তাত সেই গাইজ গুড মৰ্ণিং আৰু আজি হ'ল নেক্সট ডে আৰু এতিয়া টোপনিৰ পৰা উঠিলোঁ আৰু অলপ পিছতে ঘৰতে যাম আৰু এইফালে এতিয়া চাব পৰা পূৰা নিয়ৰ গিৰি আছে পূৰা নিয়ৰ এইফালে চুপিয়ে উঠিলে টোপনিৰ পৰা এতিয়া 5:30মান বাজিলে 5:30 বেছি বাজিলে মই মানে গৈ কিনে কলেজ যাব লাগিব এইকাৰণে আৰু সোনকালে উঠিলোঁ আৰু এইফালে চাওক মামাৰ হাণ্টাৰটো আছে আৰু বলক ৰাস্তাৰ ফালে অলপ দেখাওঁ আপোনালোকক তাৰপিছত ঘৰতে যাম অলপ পিছতে এইফালে চাওক পুৰা গাইছ নিয়ৰে দি আছে চাওক না ঠাণ্ডাৰ দিন মানে আহিয়ে গ'ল গাইছ পূৰা নিয়ৰ অলপ চলপ এইফালেতো দেখাই যোৱা নাই ইমান ভালকৈ চুপি এইফালে চাওক না পূৰা নিয়ৰ এইফালেও হৈ গ'ল পূৰা এইফালে নিয়ৰ গিৰা আৰম্ভই আৰু ঠাণ্ডাৰ দিন আহি গ'ল খালি ৰাতিটো অলপ ঠাণ্ডা লাগিলেই আৰু এতিয়া গাইছ এটা বস্তু তুমি চিনি নাপাওঁতো আমৰা কয় আমি আমৰা কওঁ বস্তুটো আপোনালোকক দেখালে চিনি পাব সেইটো এতিয়া পাৰিম মানে ঘৰত লৈ যাম অলপ আৰু বলক তেনেহ'লে আগলৈ চাই থাকক বস্তুৰ পৰা পাৰিব লাগিব অলপ চলপ লৈ যাম মানে ঘৰত মায়ে ক'লে লৈ যাব তেনেহ'লে বলক দেখাই আছোঁ আগলৈ চলো গাইছ এইফালে আহিলোঁ চাওক এইফালে বহুকেইটা চাওক ইমান ধুনীয়া আৰু বলক গাইছ এতিয়া মানে গছটো হ'ল এইফালে আছে ইফালে চাওক একো দেখা যোৱা নাই গাইছ নিয়ৰ পূৰা একদম মানে এইটো গাইছ এই বস্তুটো দেখা যোৱা নহ'ব পাৰে আমৰা কওঁ আমি অমৰা এইটো কয় যে সেইটো হয় অমৰা এইটো মানে লগোৱা গছটো মিঠা হয় এইটো পকিলে একদম মানে পূৰা পকি গ'ল এতিয়া পাৰি লওঁ এইটো গাইছ দেখাই আছোঁ এইটো গাইছ চাওক অমৰা এইটো এইকেইটা পকি আছে এইকেইটা পাৰি লওঁ তাৰপিছত দেখাই আছোঁ অলপ চলপ পাৰি লওঁ এইটো ঘৰত লৈ যাব আৰু গাইছ এইফালে হৈ গ'ল ইমানকেইটা পাৰি লওঁ আৰু 1 কেজিমান হৈ যাব ইমানে লৈ যাম মানে বেগো সৰোৱা নিচিনা সেইকাৰণে আৰু বেছি নিনিওঁ ইমানে হৈ যাব মই ওলাই গ'লোঁ ঘৰত যাবলৈ আৰু মাহঁতৰ পৰা দাইতা বাই বাই দি কিনে এতিয়া ওলাই গ'লোঁ আৰু এইফালে এতিয়া পাম গাইছ ইষ্টাৰ্ণ কলেজ চিনি পায় নাজানো গাইছ হৰিজন ইষ্টাৰ্ণ কলেজ দেখাম বোলে এইটোৱে হয় ইষ্টাৰ্ণ কলেজৰ এইফালে ফিল্ড আছে ইষ্টাৰ্ণ কলেজৰ আৰু এইফালে ইষ্টাৰ্ণ কলেজটো এইফালে চাওক ইয়াত মাটিৰ তলত গাইছ লাইব্ৰেৰীটো আছে একদম ইষ্টাৰ্ণ কলেজৰ ওচৰতে আমাৰ সিহঁতৰ ঘৰ মানে মামাহঁতৰ এতিয়া টাইম 6টামান হয় মানে কলেজ যাব লাগে না সেইকাৰণে জলদি ওলাই গ'লোঁ সোনকালে মানে এইফালে ৰানিং কৰি আছে সিহঁতি পূৰা এইফালে চাওক গাইছ ইষ্টাৰ্ণ কলেজটো হয় ৰানিং চলি আছে বলক তেনেহ'লে বুজাটো আৰু এইফালে গাইছ ইষ্টাৰ্ণ কাৰ্বি আংলং কলেজ চাবই পাৰিছে আৰ্টছ ছায়েন্স ষ্ট্ৰীমছ হৰিজন কাৰ্বি আংলং আছাম বলক তেনেহ'লে আগলৈ গৈ আছোঁ একদম বাছতে যাম আৰু গাইছ মানে মামাহঁতৰ ঘৰৰ পৰা একদম নেশ্যনেল হাইৱে 39 নং ৰাষ্ট্ৰীয় ঘাইপথটো মানে 30-40 মিটাৰমান হ'ব সেইকাৰণে আৰু তাৰ পৰা খোজকাঢ়ি এতিয়া পামে আৰু ইয়াত একদম ওচৰত এতিয়া পামে বলক আৰু ইয়াত এটা স্কুল আছে আইডেল ইংলিছ হাই স্কুল
এইফালে এইটো গাড়ী গৈছে এইফালে পাই লওঁ, তাৰপিছত তাৰ পৰা মামাহঁতৰ দোকান যাম। তাৰপিছত দোকানত গৈ কিনে তাৰ পৰা বাছত উঠিম আৰু ইয়াৰ পৰা অটোত যাব লাগিব। তাৰপৰা আহি পালোঁ সেইফালে আহি পাই গ'লোঁ আৰু এতিয়া অটোত উঠিমে আৰু তাৰপিছত মামাহঁতৰ দোকানত যাম। আৰু মামাৰ দোকান আহি পালোঁ আৰু গাইছ এই বজাৰটো মানে ৰাতিপুৱা 4টা মানৰ পৰা বহে, একদম মানে 6টা 7টা 8টা এনেকালৈকে বহি থাকে আৰু তাৰ পৰা মানে ইয়াৰ চব্জিকেইটা আমাৰ বৰপথাৰতো যায় আৰু গোলাঘাট ফালেও যায়। এই বজাৰটো মানে সদায় বহে। পালোঁ বাছৰ পৰা নামিলোঁ আৰু যদি ব্লগটো যদি ভাল লাগিছে ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰি দিব আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। সেইটোৱে আৰু এইফালে আছে নাকাৰ পৰা এইফালে সোমাই গ'লোঁ আৰু এতিয়া যাম আৰু ডাইৰেক্ট ঘৰত আৰু ঘৰত গৈ কলেজ যাম ডাইৰেক্ট আৰু বাই বাই গাইছ।